গুড মৰ্ণিং ফ্ৰেণ্ডছ। ৰাতিপুৱা মই ফুলকেইপাহ নেদেখিলে যেন মোৰ গোটেই দিনটোলৈ ভালেই নাযায়। আৰু মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আকৌ স্বাগতম জনাইছোঁ। আৰু দেখিছেনে বতৰ পূৰা ডাৱৰীয়া। ৰাতি মুষলধাৰে বৰষুণ হৈছিল আৰু এতিয়া মই নুঠাৰ আগতেও চিপচিপীয়াকৈ বৰষুণ দিয়ে আছিল। এতিয়া অলপ এৰিছে বৰষুণটো। আৰু ৰাতিপুৱা ল'ৰাৰ জলপান খুৱাই মই স্কুলত থৈ আহিলোঁগৈ। আহি এতিয়া বাজিছে 11টা। মই পঠিয়াই কৰি বিচনা পত্ৰ পাৰি এতিয়া ঘৰ সাৰি মুচি কৰি এতিয়া আজৰি হৈছোঁ। হৈ গ'ল সকলোবিলাক পৰিপাটি। এতিয়া যাম মই কাপোৰ ধুবলৈ। আৰু এয়া কাপোৰখিনি মই ধুই আনিলোঁ। দেখিছোঁ বাহিৰত দিওঁ নে ভিতৰত দিওঁ, বৰষুণ দিওঁ দিওঁকৈ আছে দেখোন। আৰু এতিয়া যাম মই ল'ৰা আনিবলৈ। আৰু আজি ছেটাৰডে, সোনকালে ছুটি দিব আৰু তাৰ লৈয়ে অলপ বজাৰ কৰি আহিম মই। সৰু সুৰা কেইটামান বস্তু কিনিব আছে। আৰু এয়া আমি সোমালোহি বিশালত। আৰু বস্তুবিলাক চাওকচোন, ইমান ধুনীয়া ধুনীয়া লাগে যেন গোটেইখিনিয়ে কিনি লৈ যাওঁ। এয়া বজাৰৰ পৰা লৈ আহিলোঁ মাছ অলপ। এইখিনি বনাব লাগিব। এইখিনি ফ্ৰাই কৰি লওঁ এতিয়া। আৰু আজি মই কি বনাইছোঁ চাই লওক। ইয়াততো ভাত আগতেই মই নমাই থৈ গৈছোঁ ৰাতিপুৱাই। আৰু ইয়াত ভাজিছিলোঁ ভাত কেৰেলা, ফ্ৰাই কৰিছিলোঁ। আৰু ইয়াত মাছ বনাম এতিয়া। মাছ ফ্ৰাই হৈ আছে। আৰু এইফালে উতলিছে দালি। আৰু আজি মই মাছৰ জোলখন বিলাহী আৰু আলু দিয়ে বনাম। সেইকাৰণে এতিয়া এইখিনি কাটি কুটি লওঁ। আৰু এয়া আলুখিনিও অলপ ফ্ৰাই কৰি ল'লোঁ। আৰু এয়া তেলতে দি দিছোঁ মই গোটা জিৰা অকণমান, ক'লা জিৰা আৰু মেথি গুটি আৰু শুকান জলকীয়া এটা। ইয়াৰ পাছতে দি দিম পিঁয়াজ আৰু বিলাহীখিনি। নিমখ, হালধি আৰু অলপ জিৰা ধনিয়া গুড়ি। তিনিটা জলকীয়া ফালি দি দিছোঁ। উতল অহাৰ পিছত মই ফ্ৰাই মাছখিনি দি দিছোঁ ইয়াতে। আৰু এইখিনি চাওক, আলু পিঁয়াজৰ বাকলিখিনি মই এতিয়া গৈ দি আহিম ফুলৰ গুৰিত। এইখিনি চাওক ফুলৰ গুৰিত দি দিলোঁ। বহুত ধুনীয়া সাৰ হয়। কিমান দি আছে আৰু হৈছে আৰু হ'বই এতিয়া। আৰু এয়া হৈ গ'ল মাছখন। আৰু এতিয়া মই তাক ল'ৰাটোক ভাত দি দিওঁ, তাৰ বহুত ভোক লাগিছে। তাৰপাছত আকৌ আহি আছোঁ মই বজাৰ কৰা। বস্তুবিলাক দেখাম কি কি শ্বপিং কৰিলোঁ মই। আমি দুপৰীয়াৰ আহাৰ খাই বৈ আহিলোঁ। খাই বৈ এতিয়া শ্বপিং কি কৰিলোঁ সেইখিনি দেখাম। প্ৰথমতে দেখাইছোঁ মই এখন পিহনা আনিছোঁ। আমি পিহনা বুলিয়ে কওঁ, আপোনালোকে কি কয় জানো। তাৰপাছত আনিছোঁ এখন এনেকুৱা ঘূৰণীয়া হাতা। তাৰপাছত আনিছোঁ এখন পেন। তাৰপাছত আনিছোঁ ল'ৰাৰ এটা ৱাটাৰ বটল। তাৰপিছত আনিছোঁ ক্লিপ, কাপোৰত মৰা ক্লিপ। আৰু এখন চালনী
আটা চলা বা পিঠা চলা আৰু এয়া বাচন মজা স্ক্ৰাব বাইট আৰু এইটো বাল্টি আৰু এটা বস্তু দেখাব আছে না আনিছো তালৰ ৰেচিপিটো আপোনালোকে চাব দেই দিম ভিডিঅ'টো আৰু আজি বজাৰখন ইমানেই আছিল আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব